Hello guys, welcome to my YouTube channel assamesgk.com YouTube channel স্বাগতম জনাইছো। সো বন্ধুসকল আজি লৈ আহিছো গ্ৰেড 4 লখিমপুৰ মেডিকেল কলেজৰ গ্ৰেড 4 PVC ৰ কোৱেশ্চন লৈ আহিছো। সো আপোনালোকে যদি চোৱা না তেনে চাব পাৰে। সো বন্ধুসকল যদি আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপত জয়েন হোৱা তেনে টেলিগ্ৰাম গ্ৰুপৰ লিংক এই ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে, তাত গৈ আপোনালোকে চাব পাৰে। সো বন্ধুসকল পৰম্পৰাকৈ এতিয়াও ভিডিঅটো লৈ সো ফাৰ্স্ট কোৱেশ্চন। সো বন্ধুসকল যেটো আমাৰ লখিমপুৰ মেডিকেল কলেজৰ কোৱেশ্চন পেপাৰ গ্ৰেড 4 হয়, যি কি ওয়ার্ড বয়, ওয়ার্ড গার্লস, গ্ৰেড 4 যিবিলাক লেবৰেটৰী যিমানবিলাক আছে গোটেইখিনি গ্ৰেড 4 আছিলে। সো বন্ধুসকল আমি আজি আলোচনা কৰিম গ্ৰেড 4 যোৱা 13 তাৰিখে মাৰ্চৰ 13 তাৰিখ 2022 চনত হোৱা। সো বন্ধুসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। সো ফাৰ্ষ্ট কুৱেশ্যন, তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয়? বন্ধুসকল তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয় এইটো আহিছিলে গ্ৰেড 4ত। সো আমাৰ চাইট অপশ্যনৰ ভিতৰত এনসাৰ কি হ'ব? অপশ্যন এ যমুনা হ'ব উত্তৰ ভাৰতৰ নদী নহয়। সো নেক্সট কুৱেশ্যন, কোন তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰে? কোন তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰে বন্ধুসকল? ইয়াৰ আনসাৰ হ'ব অপশ্যন সি 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰে ভাৰতে। সো নেক্সট কুৱেশ্যন, মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন, মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী আছিল অপশ্যন এ ৰাকেশ শৰ্মা। সো নেক্সট কুৱেশ্যন, আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো? আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ হৈছে অপশ্যন এ বুধ। সো নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো? ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো বন্ধুসকল? ইম্পৰ্টেণ্ট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হৈছে অপশ্যন বি বাঘ। বাঘ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু। সো নেক্সট কুৱেশ্যন, বিহাৰৰ ৰাজধানী কোনটো? এনেকুৱা ৰাজধানীৰ বিষয়ে আহি থাকে, গতিকে আপোনালোকে যদি পাৰে ৰাজধানী যিমানকেইটা আছে ভাৰতৰ গোটেইখিনি মনত ৰখাটো প্ৰয়োজনীয়। সো বিহাৰৰ ৰাজধানী কোনটো বন্ধুসকল? ইয়াৰ অপশ্যনৰ ভিতৰত অপশ্যন চি, বিহাৰৰ ৰাজধানী হৈছে পাটনা। সো ইম্পৰ্টেণ্ট আপোনালোকে ৰাজধানীৰ বিষয়ে যিমানকেইটা আছে গোটেইখিনি চাই ল'ব। সো নেক্সট কুৱেশ্যন, তলত দিয়া কোনখন দেশ লেণ্ড অফ দ্য ৰাইজিং ছান নামেৰে জনাজাত? ইম্পৰ্টেণ্ট কুৱেশ্যন, তলত দিয়া কোনখন দেশ লেণ্ড অফ ৰাইজিং ছান নামেৰে জনাজাত বন্ধুসকল? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি জাপান। ইম্পৰ্টেণ্ট আপোনালোকে চাই ল'ব। সো নেক্সট কুৱেশ্যন, এছিয়াৰ সিংহ ক'ত পোৱা যায়? এছিয়াৰ সিংহ ক'ত পোৱা যায় বন্ধুসকল? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ গিৰ ৰাষ্ট্ৰীয় উদ্যানত এছিয়াৰ সিংহ পোৱা যায়। সো নেক্সট কুৱেশ্যন, ৰামায়ণ কোনে লিখিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন, ৰামায়ণ কোনে লিখিছিল বন্ধুসকল? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি বাল্মীকিয়ে ৰামায়ণ লিখিছিল। সো নেক্সট কুৱেশ্যন, বিখ্যাত চিত্ৰ মনালিসা কোনে অংকন কৰি উলিয়াইছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন, বিখ্যাত চিত্ৰ মনালিসা কোনে অংকন কৰি উলিয়াইছিল বন্ধুসকল? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি লিওনাৰ্ডো দা ভিঞ্চি। লিওনাৰ্ডো দা ভিঞ্চিয়ে উলিয়াইছে। ইম্পৰ্টেণ্ট আপোনালোকে মনত ৰাখিব। সো নেক্সট কুৱেশ্যন, ৰঞ্জি ট্ৰফি তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত? ইম্পৰ্টেণ্ট কুৱেশ্যন, ৰঞ্জি ট্ৰফি তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত বন্ধুসকল? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ ফুটবল ৰঞ্জি ট্ৰফিৰ সৈতে জড়িত। সো নেক্সট কুৱেশ্যন, পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ কোনটো? ইম্পৰ্টেণ্ট, পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ কোনটো বন্ধুসকল? ইয়াৰ অপশ্যন ডি মাজুলী। এইটো কুৱেশ্যন বাৰে বাৰে আহি থকা দেখা যায়, আপোনালোকে এনেকুৱা দ্বীপৰ বিষয়ে ভালদৰে মনত ৰাখিব। সো নেক্সট কুৱেশ্যন, ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায়? ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায় বন্ধুসকল? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি সমুদ্ৰগুপ্ত। এইটো কুৱেশ্যন বাৰে বাৰে আহি থকা দেখা যায়, সো আপোনালোকে ভালকৈ মনত ৰাখিব। সো নেক্সট কুৱেশ্যন, তলত দিয়া কোনটো নৃত্যৰ উৎপত্তি স্থল হৈছে কেৰেলা? ইম্পৰ্টেণ্ট, এনেকুৱা নৃত্যৰ বিষয়ে আহিব পাৰে, কোনটো ৰাজ্যত কোনটো নৃত্য পালন কৰা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। সো অপশ্যন বি কথাকলি হৈছে কেৰেলাৰ নৃত্য। সো নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন প্ৰদেশত তাজমহল অৱস্থিত? ইম্পৰ্টেণ্ট কুৱেশ্যন, ভাৰতৰ কোনখন প্ৰদেশত তাজমহল অৱস্থিত? ইয়াৰ অপশ্যনৰ ভিতৰত অপশ্যন এ উত্তৰ প্ৰদেশত তাজমহল অৱস্থিত। সো নেক্সট কুৱেশ্যন, ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল? ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল বন্ধুসকল? অপশ্যন ডি বাবৰে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল। সো নেক্সট কুৱেশ্যন, 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন, এনেকুৱা ধৰণৰ কুৱেশ্যন আছাম কমিটিৰ একদম আহি থকা দেখা যায়। সো আমেৰিকা আৱিষ্কাৰ কৰিছিল অপশ্যন এ ভাস্কো দা গামাই আমেৰিকা আৱিষ্কাৰ কৰিছিল। সো নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থকা যায়। ইম্পৰ্টেণ্ট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ হৈছে অপশ্যন বি প্ৰশান্ত মহাসাগৰ। সো নেক্সট কুৱেশ্যন, কোনটো মানৱসৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলাণ্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে? সো বন্ধুসকল, মানৱসৃষ্ট কোনটো জলপথে প্ৰশান্ত মহাসাগৰক আটলাণ্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে? সো ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ সুৱেজ খালে প্ৰশান্ত মহাসাগৰক আটলাণ্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে। সো নেক্সট কুৱেশ্যন,
আপাতানিসকল কোন ৰাজ্যৰ জনজাতি ইম্পৰ্টেণ্ট কুৱেশ্যন আকৌ জনজাতিৰ বিষয়ে আহিব পাৰে আপোনালোকে চাই ল'ব আপাতানি কোন ৰাজ্যৰ জনজাতি বন্ধুসকল ইয়াৰ আনসাৰ হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশৰ জনজাতি আছিল আপাতানিসকল সো নেক্সট কুৱেশ্যন হালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদৰ তলত দিয়া কোনটো প্ৰস্তুত কৰে ইম্পৰ্টেণ্ট এই এবাৰ 20টা জিকে আহিছিল আৰু 21 নম্বৰ পৰা আহিছে কি আমাৰ সায়েন্সৰ কুৱেশ্যন সো হালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদৰ তলত দিয়া কোনটো প্ৰস্তুত কৰে সো ইয়াৰ আনসাৰ হ'ব অপশ্যন এ কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে সো নেক্সট কুৱেশ্যন ভিটামিন এৰ অভাৱত কি ৰোগ হয় সো বন্ধুসকল আপোনালোকে ভিটামিন যিমানবিলাক আছে এ বি চি ডি যিমানবিলাক আছে গোটেই ভিটামিনৰ বিষয়ে আপোনালোকে জানি থোৱাটো অতি প্ৰয়োজন সো ভিটামিন এৰ অভাৱত কি ৰোগ হয় বন্ধুসকল ইয়াৰ অপশ্যন চি কুকুৰিকণা হ'ব ইয়াৰ ৰাইট এনসাৰ সো নেক্সট কুৱেশ্যন মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানত কঢ়িয়াই নিয়া সামগ্ৰীবিধ কি সো মানৱ শৰীৰত লোহিত ৰক্তকণিকাই কঢ়িয়াই নিয়া সামগ্ৰীবিধ হৈছে অপশ্যনৰ ভিতৰত ইয়াত ৰাইট এনসাৰ হ'ব অপশ্যন বি অক্সিজেন হৈছে মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানত কঢ়িয়াই নিয়া সামগ্ৰী সো নেক্সট কুৱেশ্যন তলত দিয়া কোনটো ৰোগে মহে বিয়পায় সো ইম্পৰ্টেণ্ট কুৱেশ্যন তলত দিয়া কোনটো ৰোগ মহে বিয়পায় বন্ধুসকল ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন ডি ডেংগি মহে ৰোগ বিয়পায় সো নেক্সট কুৱেশ্যন তলত দিয়া কোনটোৱে কোভিড-19 সৃষ্টি কৰে ইম্পৰ্টেণ্ট কুৱেশ্যন তলত দিয়া কোনটোৱে কোভিড-19 সৃষ্টি কৰে সো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন বি SARS CoV-2ৱে কোভিড-19 সৃষ্টি কৰে সো নেক্সট কুৱেশ্যন কেটাৰেক্ট কোন অংগ ৰোগ হয় ইম্পৰ্টেণ্ট কেটাৰেক্ট কোন অংগ ৰোগ হয় বন্ধুসকল ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন চি চকুৰ কেটাৰেক্ট ৰোগ হয় সো কেটাৰেক্ট হৈছে চকুৰ লগত সম্বন্ধিত সো নেক্সট কুৱেশ্যন তলত দিয়া কোনটো হৰমনে তেজত গ্লুকোজৰ মাত্ৰা কমায় তলত দিয়া কোনটো হৰমনে তেজত গ্লুকোজৰ মাত্ৰা কমায় বন্ধুসকল ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন এ ইনচুলিনে তেজত গ্লুকোজৰ মাত্ৰা কমায় সো নেক্সট কুৱেশ্যন কোন ৰোগৰ প্ৰতিষেধ ৰূপে BCG ভেকচিন দিয়া হয় ইম্পৰ্টেণ্ট কুৱেশ্যন কোন ৰোগৰ প্ৰতিষেধ ৰূপে BCG ভেকচিন দিয়া হয় বন্ধুসকল ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন ডি যক্ষ্মা ৰোগৰ কাৰণে BCG ভেকচিন দিয়া হয় সো নেক্সট কুৱেশ্যন তলত দিয়া কোনটো পাচক নাথাকে তলত দিয়া কোনটো পাচক নাথাকে বন্ধুসকল সো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন বি থুইত পাচক নাথাকে সো নেক্সট কুৱেশ্যন চোৱা যে শেষৰটো কুৱেশ্যন মানুহৰ হৃদপিণ্ডত কেইটা নিলয় থাকে ইম্পৰ্টেণ্ট কুৱেশ্যন মানুহৰ হৃদপিণ্ডত কেইটা নিলয় থাকে সো ৰাইট এনসাৰ হ'ব অপশ্যন বি দুটা নিলয় থাকে সো বন্ধুসকল ভিডিঅ' কেনে পালে জনাব যদি ভিডিঅ' ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব নাপাহৰিব সো আমি সদায় এনেকুৱা ধৰণৰ কুৱেশ্যন দি থাকোঁ আপোনালোকে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থৈ দিব সো বন্ধুসকল আজিলৈ বাই ধন্যবাদ জয় অসম